চৰকাৰী ঘৰ আপোনালোকে লাভ কৰা নাই নেকি? প্ৰধানমন্ত্ৰী আৱাস যোজনা স্কিমটো আপোনালোকে লাভ কৰা নাই নেকি? চ' বন্ধুসকল আপোনালোকে কেইটামান কাম কৰিলে আপোনালোকে লাভ কৰিব পাৰিব আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰটো। চ' বন্ধুসকল ইয়াত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিয়া হ'ব। এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে সকলো তথ্য জানিব পাৰিব আৰু বুজিব পাৰিব। চেনেলটো যদি প্ৰথমবাৰ লৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। আপোনালোকে কেইটামান কাম কৰিব লাগিব, তেতিয়াহে আপোনালোকে ঘৰটো লাভ কৰিবলৈ সক্ষম হ'ব। চ' বন্ধুসকল আপোনালোকে এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি ডাইৰেক্ট এই পেজটোত আহি পাই যাব। ঠিক আছে, আপোনালোকে ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেল আৰু ব্লক লেভেলত আপোনালোকে কমপ্লেইন কৰি আপোনাৰ ঘৰটো লাভ কৰিব পাৰিব। চ' বন্ধুসকল আপোনালোকে কেইটামান কাম কৰিব লাগিব। এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক সকলো তথ্য অনুসৰি বুজাই দিয়া হ'ব। চ' বন্ধুসকল আপোনালোকে বহুবাৰ ট্ৰাই কৰিলে পঞ্চায়তত গৈ পিনি বা আপোনাৰ ৱাৰ্ড মেম্বাৰক কৈ পিনি আপোনাৰ কোনো লাভ হোৱা নাই। চ' বন্ধুসকল আপোনালোকে দুটামান কমপ্লেইন কৰিব লাগিব, তেতিয়াহে আপোনাৰ ঘৰটো ওপৰৰ পিনৰ পৰা চাৰ্ভে কৰিব আহিব। তাৰপাছত আপুনি নামভৰ্তি কৰিব পাৰিব আপোনাৰ লিষ্টত, পঞ্চায়তত নাম নাহিলে এইবাৰ। চ' বন্ধুসকল আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকে অনলাইন নোৱাৰিব, সেইটো কাৰণে মই আপোনালোকক কমপ্লেইন কৰিবলৈ দেখুৱাই দিছোঁ। তো কেনেকৈ কমপ্লেইন কৰিব চাওক। ইয়াত আহিব আপোনাৰ কণ্টেক্ট ডিটেইলছত হেল্প ডেস্ক, আপোনালোকে টল ফ্ৰী নাম্বাৰ, এইটো নাম্বাৰত আপোনালোকে কল কৰিলে আপুনি যদি নাপায় তেতিয়াহ'লে আপোনালোকে ইয়াত ইমেইল ID এটা পাব, হেল্প ডেস্ক PFMS এইটো এটা আছে। আৰু আপোনালোকে তললৈ স্ক্ৰল ডাউন ক্লিক হিয়াৰত ক্লিক কৰিলে আপোনালোকে এইটো লেভেলত আহিব, ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেল, ব্লক লেভেল। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট লেভেল হয় সেইখিনি ইয়াত আপুনি ষ্টেটতো দিব পাৰে কমপ্লেইনটো, আৰু ডিষ্ট্ৰিক্টতো দিব পাৰে, আপোনালোকে ব্লকতো দিব পাৰিব। ঠিক আছে, তো বন্ধুসকল আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, মই ব্লক লেভেলত দিম এতিয়া। তো ইয়াত আপোনালোকে চিলেক্ট কৰিব, আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব, আছাম হয়, মই আছাম হয় চিলেক্ট কৰি লৈছোঁ। আৰু আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, আপোনাৰ ডিষ্ট্ৰিক্টখন যি পৰে আপোনালোকে সেইখন চিলেক্ট কৰিব। ঠিক আছে বন্ধুসকল, মই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিলোঁ। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ লগে লগে ইয়াত তললৈ স্ক্ৰল ডাউন হৈ আহিব। ইয়াত আপোনালোকৰ যোনখন ব্লক হয়, ব্লকখন আমাৰ ইয়াত ওলাই পৰিছে, খোৱাং 3 নম্বৰত আছে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই মেইল ID টো। এই মেইল ID টো আপোনালোকে কি কৰিব, চিম্পলি আপোনালোকে কপি কৰি ল'ব। আৰু ইপিনে ছাইডত চাব আপুনি নাম্বাৰো দিয়া থাকে, যি নেকি আপোনাৰ এইকেইটা নাম্বাৰত কল কৰি আপোনালোকে ডিটেইলছটো বুজিব পাৰিব। চ' বন্ধুসকল আপোনালোকে এই মেইল ID টোত আপোনালোকে কামটো কৰিব লাগিব। এতিয়া আপোনালোকে বুজি পাইছেনে? আপোনালোকে এই মেইল ID টো কপি কৰি ল'ব, চিম্পলি আপুনি একো কৰিব নালাগে, কপি কৰি পিনি বেক হৈ যাব লাগিব। চ' বন্ধুসকল ইয়াত মই চিম্পলি কপি কৰি ল'ম। এই মেইল ID টো কপি কৰাৰ পাছত ইয়াত ফোন এটা আহি গৈছে, ফোনটো ডিছকানেক্ট কৰি ল'ম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত লিংকটো কপি কৰি লোৱাৰ পাছত আপোনালোকে জিমেইললৈ যাব। ঠিক আছে, মই জিমেইললৈ গৈছোঁ। মই জিমেইলত যোৱাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে কম্প'জ এই পেঞ্চিল কল অপশ্যনটো থকাটো আপোনালোকে ক্লিক কৰিব। ঠিক আছে বন্ধুসকল আপোনালোকে এই পেঞ্চিলটোত ক্লিক কৰাৰ লগে লগে মই অলৰেডি চেণ্ড কৰি থৈছোঁ। মই চেণ্ড কৰা অপশ্যনটোত আপোনালোকক এনেই দেখাই দিছোঁ এবাৰ। মই খোৱাঙত অলৰেডি মই ঘৰৰ বিষয়লৈ দিয়া হৈছে। ইয়াত আপুনি খোৱাং ব্লকটো যোনটো কপি কৰিছিলে সেইটো চেণ্ড কৰিব, আপোনাৰ মেইলটো তাত ওলাই যাব। তাৰপিছত ইয়াত আপোনালোকে সেই মেইলটো কপি কৰি পেষ্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত লিখিব, মই যেনেধৰণে লিখিছোঁ আপোনালোকে সেই ধৰণে লিখি যাব। ডিয়াৰ ছাৰ, নেম আছিক ৰহমান। ডিয়াৰ ছাৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা স্কিম নট প্ৰভাইড বাই চেপন পঞ্চায়ত ৱাৰ্ড মেম্বাৰ 1 year এপ্লাই অনলাইন দ্য ফৰ্ম ফিল আপ ফাইনেল লিষ্ট। Name not so Sepon Panchayat. Please take my problem query. Attach my home photos. Complain my address Bolukaguri 10 ward. Please apply primary house. Provide Khwang block. Apply. Please contact number 7856 আৰু আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনাৰ ঘৰৰ ফটোকপি দি দিব। চ' বন্ধুসকল আপোনালোকে এইটো কৰাৰ পাছত আপোনালোকে মেইল কৰি দিব। কিছুদিন আপোনালোকে ৱেইট কৰিব, ৱেইট কৰাৰ পাছত আপোনালৈ মেইল আহিব আৰু আপুনি এপ্লাই কৰা প্ৰচেছটো আপোনাক ব্লকত মতা হ'ব। চ' বন্ধুসকল আপোনালোকক এইটোৱেই জনাবলৈ আছিলে। আৰু আপোনালোকে দেখিবলৈ পাইছে মই যিটো কৈছোঁ সেইটোৱে আপোনালোকে কৰক, আপোনালোকে নিশ্চয় ঘৰটো পাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ অকণমানো নপৰিব। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'ছ। কিবা যদি বুজি নাপায় কমেণ্ট কৰক।